4টা বজাৰ পৰা ৰাতিপুৱাৰ পৰা পে 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 কি হ'ল পেট বিষাইছে তোৰ পেট বিষাইছে নাই বিষা দে হ'ব দে কথা নাই বটা নাই ৰাতিপুৱা পৰা পে 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 আউনো পে 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 কেলে কান্দি আছিলি হা আমাৰ বেটা চাহ খাইছে উই এই পলি মোবাইল মাষ্টাৰ মোবাইলত পাপা ক'ত পাপা ক'ত মোবাইলত আমাৰ শুনো আৰু পাপা ক'ত শুনো আৰু পাপা ক'ত পাপা আৰু শুনো কয় কি হ'ল বাবা কি হ'ল কি লাগে এটা চাওঁ ভাত কি বনাইছে চাওঁ ভাত কি বনাইছে চাওঁ পিঠা কেৰেলা দালি দাংবডি মিলাই দিছে ভাতটো খাওঁ ভোক লাগিছে ভোক লাগিছে হা ভোক লাগিছে না মোক এটা কেঁচাকৈ থৈ দে মোক এনেকৈ গুড়া নকৰি থৈ দে হেৰিটো খাম হ'লেও থৈ এনেকৈ থৈ দে देसी स्टाइल चटनी तीता केरला का चटनी ब्रो करेला का चटनी प्याज नमक मिर्चा जल्दी जल्दी तीता गिलास बस 1 गिलास लिया बस ये रहा चटनी रेडी ओ ये बस देसी जुगाड़ बोलते हैं ब्रो ये रहा कौन सा तेल है रे मीठा तेल आसाम में बोलता है मीठा तेल बोले तो सरसों का तेल बस देसी जुगाड़ रेडी बस होगी खुशी हो गया शाबाश ये रहा रेडी अभी खाएंगे करेला का चटनी टपा टप क्या बोलती पब्लिक केना का खम टपा टप आदिर काम चली আছে रे बेटा ओ बाबा की करो हेतु हाँ की करছে बेटा खेलिब আকৌ भागৰ লাগিলে কি কৰিব বাল্টিং চান্টিং পেলাই বেলেগ ফালে যাব এতিয়া এই বেটাই মোবাইলটো এই সাঙৰ পৰা তেৰিকা এটি চাওতা এই সাঙৰ পৰা এই তলত পেলাই ললে এইটো ভাঙি দিলে ডিসপ্লেটো এই আছা
এইয়া আমাৰ এইটো এতিয়া হাঁহি দেখাব লাগিছে তাৰ এতিয়া ফুটনিহে বেলেগ হাঁহিছে এতিয়া মোবাইলটো ভাঙি ল'লে এতিয়া হাঁহিব আহিছে এতিয়া সময় হৈছে 2:35 বিৰো এতিয়া আমাৰ পোৱালি হ'ব তাক খুৱাম এতিয়া মিধি 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 মেধি 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 ओ कलीजा हुई जा ओ कलीजा हुई जा ओ कलीजा हुई जा আমার ধুনুটো শুব নে কি না খেলি থাকবো শুব লৈছে উৎপাত কৰি আছে শুৱে নে কি জানো সি নাজানো দেই এটা আমাৰ শুনো শুৱাইছোতো এনেকাই কৰিছে তাৰ শুৱাইছে এই শুৱাই এটা শু আকৌ নুশু तय हुआ इससे जस्ट सो के उठा उठलो दुकान गलो और घूरी फुरी आहिलो और पड़ी दुटा पैकेट आन दिलो ए बेटा কি করছ ফালে আমাৰ বাইদেউটো কি কৰে পাণ তামোল এতিয়া দোকানৰ পৰা আনিলোঁ যে সেইটো ধুই কৰি থ'ব আজি দিনটো কেনেকৈ গৰমটো কেনেকুৱা বহুত গৰম গৰম নেকি আৰু কুলাৰৰ হাৱাটো খাই কেনে লাগিছে ঠাণ্ডা চাহ খুৱাব নি চাহ বনালেহে হ'ব কি হালত খাব বিস্কুটৰ লগত আৰু এইটো তাৰপিছত মুড়ি আনিবলৈ যাওঁ ক'ত দোকানটো ক'ত আছে আপোনালোকৰ হা ভালে আছে মানে চাহটো খাওঁ যদি ভিডিঅ'টো ভাল লাগে নতুনকৈ শিকি আছোঁ নতুনকৈ ভিডিঅ' বনাব শিকি আছোঁ যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বেছিকৈ যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগলৈকে ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ এতিয়ালৈ ইমানে देखो दोनों माँ बेटा का उत्पात देखो बीरो हैं ऐसा कैसे चलेगा ए बेटा की करी आছো हाँ की करिছে बेटा घूम घूम কি হল এটা কেইটা বাজে জানা ঐ ঐ ঐ ঐ ৰাতি এটা হৈছে 11:26 কি কৰি আছা হে টোপনি নাই 11:26 হৈ গ'ল টোপনি নাই ঘুমুটি বিটা ঐ এই 11:26 হৈ গ'ল শুবি নে নাই হেল্ল' কৈ দে চবক হেল্ল' কৈ দে হেল্ল' কৈ দে ক কি খবৰ গুড নাইট দিছে দেই চবক গুড নাইট ক গুড নাইট 11:30 হৈ গ'ল গুড নাইট ক দেখিছেনে গুড নাইট